Hello guys, welcome to my channel Rongina Farm Creation. আজি আপোনালোকলৈ লৈ আহিছো এটা ভেৰি ইম্পৰ্টেন্ট ভিডিও। সো এই ভিডিওটো হেই সকলে চাব যি সকলে নতুন প্ৰজন্মত বা এতিয়া দিনত যি সকলে ইউটিউব খুলিম, ইউটিউবৰ লগত কাম কৰিম, ইউটিউবৰ হৈতে জড়িত হম। সো হেই সকলে চাব আৰু যি সকলে এই সকলে নাচালেও হ'ব ভিডিওটো যি সকলে ইউটিউবত কাম কৰি গৈ আছে বৰ্তমানত ইউটিউব কাম কৰি আছে, ইউটিউব চেনেল চলাই আছে, ইউটিউব ব্লগ চলাই আছে, হেই সকলে এই ভিডিওটো নাচাব কিয়নো হেই সকলে জানেই অলৰেডি যে ইউটিউবত কি কৰিব লাগে কি নকৰিব লাগে। সো যি সকলে নতুনকৈ খুলিম বুলি ভাবিছে যি সকলে নাজানে সো এই ভিডিওটো চাই ল'ব ইউটিউব একাউণ্ট কেনেকৈ ভেৰিফাই কৰিব লাগে, কিয় ভেৰিফাই কৰিব লাগে, ভেৰিফাই কৰিলে কি হয়, ভেৰিফাই কৰিলে কি লাভ হয়। সো মই আপোনালোকক ভিডিওটো ডিটেইলত কৈ আছোঁ। তো ভিডিওটো আৰম্ভ কৰিব বলক। সো বন্ধুসকল আপোনালোকে ইউটিউব একাউণ্ট ভেৰিফাই কৰিলে কি হয় আৰু কেনেকৈ ভেৰিফাই কৰে একাউণ্ট। সো প্ৰথমতে আপুনি একাউণ্ট এখন খুলি ল'ব ইউটিউব একাউণ্ট। যদি আপোনাৰ একাউণ্ট নাই একাউণ্টখন খুলিব সকলোৱে জানে ইউটিউবত যোৱাৰ লগে লগে ক্ৰিয়েট একাউণ্ট বুলি দেখাই দিয়ে। সো আপোনালোকে নিজৰ নাম দি বা কিবা এটা নাম দি আপোনালোকে একাউণ্টখন খুলি লয়। সো যদি আপুনি ভিডিঅ' বনাম বুলি ভাবিছে বা কিবা এটা টেকনিকেলৰ ভিডিঅ' আপোনালোকে কভাৰ ভিডিঅ' বা আজিকালি সকলো যিকোনো ভিডিঅ' বনাই আপুনি ইউটিউবত ঢালিব পাৰে। সো আপুনি ইউটিউবখন গ্ৰ' কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি অকল ভিডিঅ' বনাই আপুনি চেনেলটো খুলি ভিডিঅ' বনাই ঢালি থাকিলে নহ'ব। সো আপোনাৰ একাউণ্টটো গ্ৰ' নহ'ব, ভিউজ আহিব পাৰে বা কিবা হ'ব পাৰে, আপোনাৰ একাউণ্টখন গ্ৰ' নহ'ব মানে কি মনিটাইজ নহ'ব, এডচেন্স এক্টিভ কৰিব নোৱাৰিব। সো আপোনাৰ পাছত মনিটাইজেশ্যন কৰিব নোৱাৰিব আৰু আপুনি থাম্বনেইলো লগাব নোৱাৰিব যদি আপুনি ভেৰিফাই নকৰে একাউণ্টটো। সো সেইকাৰণে ভেৰিফাই কৰাটো ইম্পৰ্টেণ্ট আৰু ভেৰিফাই কৰাটো মেইন ইম্পৰ্টেণ্ট থিং হ'ল ইউটিউবক এটা প্ৰুফ দিব লাগে যে মই বা পাৰ্চনেলি মানুহ এজনে এই ইউটিউব একাউণ্টটো চলাই আছে। সো সেইবাবে আপুনি ইউটিউবখন ভেৰিফাই কৰিব লাগে আৰু ভেৰিফাই আপোনালোকে যদি কৰা নাই কৰি লওক। যদি আপোনালোকৰ মনিটাইজেশ্যন ইনেবল কৰিবলৈ আছে তেনেহ'লে ভেৰিফাই কৰি লওক। ভেৰিফাই কৰিব যদি নাজানে মই এই ভিডিঅ'টো দেখুৱাই আছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰা আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি লওক কিয়নো নেক্সটত এনেকুৱা আহিবলগীয়া ইনফৰমেশ্যন ভিডিঅ' আপোনালোকে প্ৰথমতে পাই যাব। সো বলক বেছি পলম নকৰি ভিডিঅ'টোলৈ সোমাই যাওক। তো বন্ধুসকল আপোনালোকে গুচি যাব আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰিব প্ৰথমতে। সো মই ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'লোঁ। ক্ৰোম ব্ৰাউজাৰত আপুনি সাৰ্চ কৰিব ইউটিউবত সাৰ্চ কৰি আপোনালোকে এইদৰে আপোনাৰ ৰাইট চাইডে চাব, ৰাইট চাইডে তিনিটা ডট আহিছে, তিনিটা ডটত আপুনি ক্লিক কৰিব। ক্লিক কৰি তলত গৈ আপোনালোকে ফোনটো ডেস্কটপ ছাইড কৰি ল'ব। ডেস্কটপ ছাইড কৰি দিয়াৰ লগে লগে আপোনাৰ ফোনটো গুচি যাব কম্পিউটাৰলৈ আৰু এতিয়া ৰাইট চাইডে ওপৰফালে চাওক আপোনাৰ একাউণ্টৰ লগ'টো ওলাইছে। আপোনাৰ একাউণ্টৰ লগ'ত আপুনি ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ইয়ৰ চেনেল বুলি আহিছে, ইয়ৰ চেনেলত আপুনি ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে ইয়াত আপুনি আহিছে ৰঙিন অসম ক্ৰিয়েশ্যন, মোৰ চেনেলটো আহি গ'ল কাষ্টমাইজ চেনেল ইউটিউব ষ্টুডিঅ'। সো আপুনি এতিয়া কাষ্টমাইজ চেনেলত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ ওচৰত ইণ্টাৰফেচ এটা আহিব। সো আপুনি এতিয়া এইফালে ছেটিং দেখিছে, ছেটিঙৰ অপশ্যনটো দিছে, ছেটিঙত আপুনি ক্লিক কৰিব। ছেটিঙত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত এটা পেজ এটা আহিছে। আপুনি ইয়াত লিখা আছে তলত যাব এক্সেছ মোৰ অপশ্যন ইন একাউণ্ট ছেটিং। আপুনি একাউণ্ট ছেটিঙত ক্লিক কৰি দিব। একাউণ্ট ছেটিঙত ক্লিক কৰি আপোনালোকৰ আপুনি লেফ্ট ছাইডে দেখিছেনে একাউণ্ট, লেফ্ট ছাইডে প্ৰথমতে আছে একাউণ্টত আপুনি ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকে এতিয়া ইয়াত দেখিছে মোৰ চেনেলটো আকৌ আহি গ'ল, চেনেল ষ্টেটাছ এণ্ড ফিচাৰ্ছ, ক্ৰিয়েট এ নিউ চেনেল, ভিউ এডভান্স ছেটিং। আপোনালোকে প্ৰথমতো ক্লিক কৰিব চেনেল ষ্টেটাছ এণ্ড ফিচাৰ্ছ, ইয়াত ক্লিক কৰি ল'ব। ইয়াত ক্লিক কৰি আপুনি এতিয়া ইয়াত দেখিছে মোৰ চেনেলটো ভেৰিফাইড দেখাইছে। মোৰ চেনেলটো ভেৰিফাই হৈ আছে সেইকাৰণে ভেৰিফাইড দেখাইছে। যদি আপোনাৰ চেনেলটো ভেৰিফাই হোৱা নাই ইয়াত আপুনি ক্লিক কৰিব দিব। ক্লিক কৰি আপোনাৰ ফোন নাম্বাৰ এটা খুজিব। চ' আপুনি যোনটো ইউজ কৰি থাকে, চ' যোনটো আপোনাৰ হাতত থাকে সেই ফোন নম্বৰটো আপুনি দি দিব। ইয়াত লগে লগে আপোনাৰ তাত OTP এটা আহিব। OTPটো আপুনি ইয়াত OTPটো বহুৱাই দিব, আপুনি অট'মেটিক আপোনাৰ একাউণ্টখন ভেৰিফাইড হৈ যাব আৰু ভেৰিফাইড হোৱাৰ লগে লগে আপোনাৰ একাউণ্টখন ইয়াত দেখিছেনে আপুনি এইবোৰ কি ফেচিলিটি ইয়াত দেখুৱাইছে, আপলোডিং এইকেইটা এনেবল হৈ থাকিব আৰু ভেৰিফাই কৰাৰ পাছত আপুনি কি ফেচিলিটি পাব পাৰে, এইটো মনিটাইজেশ্যন এনেবল কৰিব পাৰিব। বন্ধুসকল এনেকৈ আপোনালোকৰ ইয়াত কেইটামান ফেচিলিটি অফাৰ দেখাব। চ' ফেচিলিটিকেইটা আপোনালোকে এনেবল কৰিবলৈ ভেৰিফাই কৰিব লাগে। চ' ইয়াতে কি দেখুৱাই আছে এইকেইটা আপুনি এনেবল কৰিব পাৰে। তো বন্ধুসকল আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদিহে ভাল লাগিলে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে। আৰু যদিহে এই ভিডিঅ'টোত আপুনি কিবা এটা শিকিলে বা আৰু নেক্সটত এনেকুৱা ইনফৰমেশ্যনৰ ভিডিঅ' যদি আপোনালোকে
পাবলৈ আশা কৰে বা শিকিবলৈ আশা কৰে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব নাপাহৰিব। চ' আজিলৈ বাই বাই, ইমানে নেক্সট এটা ভিডিঅ' আকৌ লগ পাম।